দিয়েছে তোমালোকে চুল চাবলৈ লাইন পাতি আছো। ভাল লাগিছে কেনেকুৱা লাগিছে মই ইমান ওখহি ভাল লাগিছে ময়ো ভাল ছোৱালী নহয় আৰু আজিৰ পৰা আমি যদি ভাল হোৱা কথা আছে আমি আজিৰ পৰা ভাল হওঁ আমি সুপ্ৰভাত সকলোকে। আজি ভাবিলোঁ মই এটা নতুন ভিডিঅ' বনাওঁ। মই দিনটোত কি কৰোঁ তাকে আপোনালোকক অলপমান ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰোঁ। ক্লাছ আজি আছিলে 9টা বজাৰ পৰা। মই প্ৰায় 7:30 মানত উঠিলোঁ আৰু তাৰ আগতে মোৰ ইমানেই বেয়া দিন চলি আছিলে। বেয়া দিন মানে কি আৰু বেলেগ বেয়া নহয়, মই বহুত অনিয়মিত হৈ গৈছিলোঁ। ধৰি লওক 9টা বজাত ক্লাছ থাকে, মই উঠিও 8:20, 8:15, কেতিয়াবা 8টাতো ক্লাছ থাকে, তেতিয়া উঠোঁ মানে 7:20, 7:30। তো আজি বহুত দিনৰ মূৰত তেনেকৈ 1.5 ঘণ্টামান সময়ৰ আগত উঠিলোঁ আৰু উঠি পেলাই মই ভাবিলোঁ যিখিনি মানে মই কৰোঁ ৰাতিপুৱাই এয়া মই ৰাতিপুৱাই গৰম পানী খাই আছিলোঁ আৰু গা পাও ধুই ল'লোঁ মই আৰু গা পা ধুই মেলি ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিলোঁ। আৰু যিহেতু সোমবাৰ আছিলে, সোমবাৰে মই ভাত নাখাওঁ যিহেতু, গতিকে মই সোমবাৰৰ দিনাখন বাৰু গা ধুয়ে যাওঁ। সাধাৰণতে গা ধুই মানে সেৱা কৰিয়ে যোৱা হয়। বসন্ত যাব হৈছে মইনা তেনেহ'লে ফুল ফুলিছে আহাৰত, তুমি জানমণি মৰমৰ বহাগৰ পিছত জেঠ আহে। তুমি জানমণি আহাৰত। কেতিয়া উঠিছা তুমি? 8:33। ক্লাছ কেইটাৰ পৰা আছিলে? 9টাৰ পৰা। ব্ৰেকফাষ্ট কৰিছা? নাই কৰা। ভাল ছোৱালী দেখিছা ব্ৰেকফাষ্ট কৰি। ময়ো ভাল ছোৱালী নহয় আৰু আজিৰ পৰা আমি যদি ভাল হোৱা কথা আছে আমি আজিৰ পৰা ভাল হওঁ। আমি আজি চিৰিটো খোজকাঢ়ি আহিছোঁ। আমি প্ৰডাক্টিভ হ'ম মানে। পূৰা 1 মান্থমান আনপ্ৰডাক্টিভ যোৱাৰ পিছত বহুত দিনৰ পিছত প্ৰডাক্টিভ কৰিবলৈ ট্ৰাই কৰি আছিলোঁ। টিচাৰ আহিব অলপমান দেৰি হৈছিলে, সেইকাৰণে ভাবিলোঁ অকণমান প্ৰেক্টিকেল লিখি লওঁ। আৰু মই আৰু ৰীমা দুয়োজনীয়ে বহুত বেছি মটিভেটেড আৰু চবকে মটিভেট কৰি আছিলোঁ, নহয় আমাৰ লগত জইন হোৱা মানে আমি আজিৰ পৰা প্ৰডাক্টিভ হ'ম। তাৰ আজিৰ পৰা ভাল হ'বা দেখিছা, আমাৰ লগত প্ৰডাক্টিভ হোৱা আৰু মানুহ গোট খাইছে। থিয়ৰী ক্লাছ শেষ হোৱাৰ পিছতে আমি ওলালোঁ ক্লিনিকেল পষ্টিঙৰ বাবে হস্পিটেললৈ। আৰু হস্পিটেলত আজি বহুত ভিৰ আছিলে, সোমবাৰ আছিলে। হাই দুলানা, হেল্ল'। কেনেকুৱা লাগিছে মই ইমান ওখহি ভাল লাগিছে পষ্টিঙৰ পৰা আহি এনেকুৱা লাগিছে আমি কেতিয়াবা বেমাৰী বনি যাম। মেডিচিন পষ্টিং আৰু ইমান ভাগৰ লাগিছে নহয় আজি, বহুত ভাগৰ লাগিছে আজি। আমাক টিচাৰ্ছে বাৰে বাৰে এটা কথা কয় যে ক্লিনিকেল পষ্টিং যেতিয়া থাকে বা পষ্টিং থাকিলে বা অপাৰেশ্যন যদি কেতিয়াবা চোৱা যায়, পেটটো ভালকৈ ভৰাই আহিব লাগে। আৰু আজি আমি ব্ৰেকফাষ্ট কৰি যোৱা নাছিলোঁ আৰু আজি ক্লিনিকেল পষ্টিঙত এনেকুৱা লাগিছিলে মই পৰি যাম মানে পূৰা পানী চানী খাই পেলাই মানে আছোঁ। আৰু তাৰপিছতে মানে মই ভাবিলোঁ, মোৰ লগৰজনে ক'লে যে মোৰ তাত ORS আছে, তই ORS খাই ল। আৰু মোৰ তাত পানীও নাছিলে, গতিকে ৰীমাৰ পৰা পানী লৈ পেলাই ORS খাই পেলাই পিছত বাৰু ভাল হৈ গ'ল। বেছি সময় নাথাকে সেইটো ডিজিনেছ, অলপমান সময়ৰ কাৰণে থাকে। আমি বাছত আহিছোঁ, পিছত সেই বাছ থাকোঁ AC বাছ কেবিনত মেডিচিনৰ ক্লাছ কৰোঁতে মই মেডিচিনত ভৰ্তি হ'ম এতিয়া। মই কৈছোঁ যিহেতু সোমবাৰে মই ভাত নাখাওঁ, গতিকে দুপৰীয়া ভাবিলোঁ যেতিয়া লাঞ্চ ব্ৰেক আছিলে যে মই চেৱৈকে বনাই খাওঁ গাখীৰতে দি। যিহেতু একো খোৱা নাছিলোঁ, নোখোৱাৰ কাৰণে আছিলে, গা বেয়া লাগি আছিলে, সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ। এই ব্ৰেকৰ পিছত প্ৰেক্টিকেলৰ কাৰণে ওলালোঁ। লাইন পাতি আছা তোমালোকে? চুল চাবলৈ লাইন পাতি আছোঁ। ভাল লাগিছে। এয়া আজিৰ ক্লাছ শেষ কৰি মেলি হোষ্টেল অভিমুখে আমি উভতি আহিছোঁ। আজি পূৰা মটিভেটেড হৈ আছোঁ আৰু বহুত দিন ধৰি জিমতো মই ডিছকণ্টিনিউ, মানে অকল পঢ়া বুলিয়ে নহয়, মই মানে এইবিলাকো মই পূৰা এলেহুৱা হৈ গৈছিলোঁ। এলেহুৱা বুলি যে কয়, মায়ে মানে মোক কয় শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, একদম তেনেকুৱা আৰু শুই থকা শিয়ালটো হৈ গৈছিলোঁ। আজি বোলো বহুত দিনৰ পিছত জিমো আহিলোঁ। মই আহোঁতে কোনো নাছিলে, লাহে লাহে 2-এজন আহিলে বাৰু, মোৰ লগৰ ফ্ৰেণ্ড এজনী আহিলে, তাৰপিছত বাহঁত আহিলে। তো জিমো আজি বহুত দিনৰ মূৰত কৰিলোঁ, ভাল লাগিছে। এইবিলাক কৰিলে মনো ভাল থাকে অলপমান। আহি ভগৱানৰ আগত আকৌ মূৰ দোৱালোঁ আৰু তাৰপিছত গ'লোঁ আমাৰ কলেজ কেম্পাছতে থকা শিৱ মন্দিৰলৈ। এয়া আমাৰ মন্দিৰটি খুবেই ভাল লাগে মন্দিৰলৈ গ'লে। আৰু তাৰপিছত আহি মই বুট খালোঁ
আৰু বুটত ইমানেই জলকীয়া দি আনিছিলোঁ যে মই যাকে খাব দিছোঁ তাক লগতে পানী বটলটো দিব লগা হৈছে মই। আৰু তাৰপিছত মোৰ লগৰটোক ক'লোঁ বোলো অকণমান ভিডিঅ' কৰি দেচোন, আৰু মোৰ লগৰ ফ্ৰেণ্ডখিনিও বহুত হেল্পফুল হয় ভিডিঅ' এইবিলাক কৰি দিয়া। থেংকফুলেই হয় মই সিহঁতৰ প্ৰতি সদায়। আৰু আজিলৈ এই মানে কি হ'ল, আহি পেলাই অলপমান হোষ্টেলত কামো আছিলে, যিহেতু আমাৰ 18th ডে ফেয়াৰৱেলো আহি আছে, গতিকে তেনেকৈ ভিডিঅ' নকৰিলোঁ মই। লাইব্ৰেৰীৰ পৰা আহি ডিনাৰ এইবিলাকো মই ইমান ভিডিঅ' নকৰিলোঁ। এতিয়া ৰাতি প্ৰায় 12মান বাজিব হৈছে, 11:45 হৈছে। মই এতিয়া শুই যাম আৰু। মানে লাইব্ৰেৰীৰ পৰা আহি পেলাই মই কি কয় ভিডিঅ' নাই বনোৱা। মানে কি হৈছে, নাও বনোৱা আৰু গোটেই দিনটো ব্লগ কৰা সম্ভৱ নহয় দিয়কচোন। আৰু মোৰ মানে কি হৈছে, গোটেই মানে বহুত দিনৰ পৰা মানে কিবা লাইফটো ঠিকমতে চলা নাই। মানে ধৰি লওক ৰাতি 2টা-3টা বাজি যায় টোপনি আহোঁতে। তাৰপিছত ৰাতিপুৱা উঠি পেলাই ক্লাছ যাবই লাগে 8টাত থাকিলে। আকৌ আহি ইভিনিং, কাৰণ ৰাতি টোপনি পুনৰ ইভিনিং শুই যাওঁ, তো পঢ়া নহয়, তেনেকৈ গধূলি তেনেকৈ গুচি যায়। তাৰপিছত আকৌ ৰাতি দেৰি, মানে কিবা এটা লাইফ চাইকেলটো কিবা বহুত বেয়া চলি আছে। লাইফ চাইকেল মানে লাইফটো বহুত মানে বেয়া বুলি নকওঁ, কিন্তু মানে এনেকুৱা হয় ন, ভালকৈ চলা নাই। তো সেইকাৰণে ভাবিলোঁ আজি মানডে হয় আৰু আজি মই এটা ভ্লগ বনাওঁ। এনেকুৱা নহয় যে মই অকল ভিউজৰ কাৰণে দি আছোঁ, মোৰ লাইফটো অকণমান ঠিক জেগা আনিব। এনেকুৱা হয় যে মানডেটো ভাল গ'লে গোটেই উইকটো এটা মটিভেশ্যন থাকে। আৰু যিহেতু মই মানডে ভাত নাখাওঁ মানে, তো মোৰ অকণমান মানে কি হয়, এই শ্ল'কৈ ষ্টাৰ্ট হয়। তো মোক সেই শ্ল' ষ্টাৰ্টটো নালাগিছিলে। তো আজি ঠিক ঠাকে গ'ল। মই ট্ৰাই কৰিম কাইলৈ আৰু অলপ প্ৰডাক্টিভ হ'বলৈ, কিন্তু আজি অলমষ্ট প্ৰডাক্টিভ হৈছিলে বহুত দিনৰ মূৰত, সঁচাকৈ বহুত দিনৰ মূৰত। মই কোনো আইডিয়েল ছোৱালী নহয় যে ৰাতিপুৱা শুই উঠি গা ধুই ভালকৈ কলেজ যোৱা তেনেকুৱা। আজি গৈছোঁ, যে সোমবাৰে সাধাৰণতে যাওঁ বাৰু, কিন্তু মানে এনেই মানে যিখিনি ন, চব মানে নিয়মমতে নচলে, বুজিছে ন। কিন্তু আজি মানে সেইকাৰণে ভ্লগটো বনালোঁ। আশা কৰিছোঁ ভাল পাইছে আপোনালোকে চাই, আৰু এনেদৰে চাই থাকিব, মন দি থাকিব। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে কালি নিটৰ এক্সাম হৈ গৈছে, বহুতৰে ভাল হৈছে। কংগ্ৰেচুলেশ্যন টু অল অফ ইউ, যাৰ ভাল হৈছে, যোনে এক্সপেক্ট কৰি আছে এখন গভৰ্ণমেণ্ট মেডিকেল কলেজ পাবলৈ। আৰু বাকী এবাৰ যদি বেয়া হৈছে, মই এটা কথাই ক'ম যে মানে ইমান বেছি লাইফত দুখ নকৰিবা। ময়ো ড্ৰপ দিছোঁ, তো মই বুজি পাওঁ এইখিনি সময়ত বহুত বেয়া লাগে। কাৰোৱে বুজনিয়ে কামত নিদিয়ে, মই যিমান বুজালেও তোমালোকৰ সেই ফিলিংছটো নাহে। মই তোমালোকৰ যোনটো জেগাত আছে সেইটো তোমালোকে বুজিবা। আৰু মই সেই কণ্ডিশ্যনটো কিন্তু পাৰ কৰি আহিছোঁ। গতিকে এটা কথাই ক'ম যে চবৰে ছাকচেছ হ'বলৈ ন, লাইফত বেলেগ বেলেগ ৰুট থাকে। তুমি বেলেগ ৰাস্তাদি যাবা, কাৰোবাৰ ৰাস্তাটো চিধা হ'ব পাৰে, তোমাৰ ৰাস্তাটো তেৰা বেকা হ'ব পাৰে। এনেকুৱা নহয় যে তাৰ মানে তুমি লাইফত হাৰি গৈছা। ভালকৈ ভাবিছোৱা যে তোমাৰ ডক্তৰ হ'বৰে মন আছে, তেতিয়াহ'লে তুমি আৰু এটা ড্ৰপ দিয়া। আৰু যদি নহয়, মোৰ ডক্তৰ ইমানো হ'ব মন নাই, তুমি ড্ৰপ দি থকাৰ কোনো কাৰণ নাই। তেতিয়া তুমি বেলেগ এটা লাইন চুজ কৰা যিটো তোমাৰ কৰি ভাল লাগে। লাইফত আল্টিমেটলি হেপ্পী হৈ থকাটো মেইন কথা হয়। আৰু বাকী আজি এতিয়া শুই যাম বাৰু। মানে মই সেই 2টা বজালৈ এক্সটেণ্ড কৰিব বিচৰা নাই, 12টাতে আজি শুই যাব ট্ৰাই কৰিম। ভিডিঅ'টো হয়তো বুধবাৰ মানেহে আহিবগৈ, কাৰণ এডিট চেডিট কৰি মেলি আৰু। এতিয়ালৈ গুড নাইট, বাই বাই।